হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আপোনালোকে জানে 3-4 দিনমান ধৰি ভিডিঅ' দিব পৰা নাই, মানে ব্যস্ততাৰ বাবে দিব পৰা নাই। আপোনালোকক হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি হোলী নহয়, আজি দৌল উৎসৱ। আমাৰ ইয়াত নলবাৰীত কালিয়ে হোলী খেলিব। আমাৰ গাঁৱতে আছে হোলী, মানে দেউল উৎসৱ উদযাপন হৈ আছে। আপোনালোকক দেখুৱাই দিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বলক আপোনালোকক দেউলখন দেখুৱাই দিওঁ আৰু ভিডিঅ'টো বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিব। আমাৰ দৌল মহোৎসৱৰ নাম চলি আছে, আপোনারা নিশ্চয় দেখা পাইছে। সৰু মধ্যমীয়া ধৰণে আমাৰ পালন কৰা হয় দৌল উৎসৱ। পূজা কৰি আছে। দেখুৱাবলৈ ওলাইছোঁ, আমাৰ এই ৰান্ধনী ঘৰটো দেখুৱাই দিছোঁ। মানে আজি আমাৰ ইয়াত দুপৰীয়া আমাৰ প্ৰতিভোজন আছে, মানে সমূহ ৰাইজে লগ হৈ একেলগে খাব। আপোনালোকে দেখিবলৈ পাইছে পায়স আছে, ৰান্ধি আছে, ভাত চাত সকলো আছে। ছাৰ কিবা ক'ব নেকি? একো নকয়। ইয়াত ভাত খুৱাব। আমাৰ গাঁৱত দৌলৰ অনুষ্ঠান চলি আছে, আপোনালোকে নিশ্চয় জানে। পিছতে থাকে হ'ব। এইজন আমাৰ সম্পাদক। শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বেছি ডাঙৰকৈ অনুষ্ঠিত হোৱা নাই, মানে মধ্যমীয়া ধৰণে দৌল অনুষ্ঠিত হৈছে আমাৰ গাঁৱত। হোলী উদযাপন হৈ আছে, আপোনালোকে নিশ্চয় দেখা পাইছে। বিশেষকৈ আমাৰ ইয়াত কালিয়ে হোলী উদযাপন হ'ব, হ'লেও আজি দেউলৰ দিনা উদযাপন হৈছে। ব্যৱস্থা কৰা হৈছে, ভাত খাই আছে। আমাৰ ইয়াত ফাকুৱা উৎসৱ ৰাতিও উদযাপন কৰা হয়। মোৰ ফাকুৱা লাগি আছে, আপোনালোকে দেখিবলৈ পাইছে। আৰু লগতে আমাৰ ইয়াত নাগৰা নামো চলি আছে। এতিয়া নাগৰা নামৰ কিছু দৃশ্য আপোনালোকক দেখুৱাই দিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তোমাৰ বায়ে মোক এইটো কথা ক'লে, তাৰপিছত তোমাৰ বায়েৰাই যি ভাজে আৰম্ভ হ'ল। তোমাৰ কথা কৈ আছে, মই শুনি আছো, কৈ আছে, মই শুনি আছো। আৰু তাৰপিছত কি হ'ল জানা? এইটো মই কি বান্ধি আছে? এইটো বাপৰে বাপ, কি কালাৰ কৰিছে চুলি দেখে নেকি? বাপৰে বাপ, আপিনা আপোনাৰ ঘৰ বান্ধা হৈছে বাপা আজিকালি দিনত। তোমাৰ বায়ে তোমাৰ কথা কৈ আছে, মই শুনি আছো। আৰু তাৰপিছত
কি হল জানা ও তোমার বাইরার আজিলৈকে ভিডিঅ'টো এইখিনিয়ে আছিল ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ লগৰ বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব চেনেলটো অলপ মৰম কৰিব মানুহটো আকৌ বাইজানো হয় লগতে আৰু শেষত আপোনালোকক আৰু হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ অ ভিনি জয় অসম ভিনি